যদি মাইক্ৰ'ছফ্ট ৱৰ্ডত বেলেগ এখন ফাইল বা বেলেগ এখন এপ্লিকেশ্যনৰ পৰা কিবা এটা টেক্সট তোমাৰ আনিব লাগে, তুমি ক'ৰ পৰা আনিবা? অবজেক্টত যাবা, যাই কিনে অবজেক্টত ক্লিক কৰিবা। যেতিয়া অবজেক্টত ক্লিক কৰিবা, তোমাৰ কি আহিব? অবজেক্টত তোমাৰ যিখিনি তোমাৰ এপ্লিকেশ্যন আছিল তাৰ পৰা তুমি ল'ব পৰা তোমাৰ যিমানখিনি এপ্লিকেশ্যন আছিল গোটেইখিনি ইয়াতে তোমাৰ শ্ব' হ'ব, এটা দেখা পাবা। তুমি ইয়াৰ পৰা যিখন লাগে তুমি ইয়াৰ পৰা ল'বা। চোৱা মই এইখন দেখাবৰ কাৰণে মাইক্ৰ'ছফ্ট ৱৰ্ডপেড ডকুমেণ্ট মই ওপেন কৰিছোঁ। ৱৰ্ডপেড ডকুমেণ্ট ওপেন কৰিছোঁ। ওপেন হৈ গ'ল ৱৰ্ডপেড ডকুমেণ্ট। ইয়াতে মই যিখিনি লিখিম ইয়াতে থাকি যাব। মই লিখিছোঁ ইয়াতে ওয়েলকাম টু টেস্ট নলেজ জি ওয়েলকাম টু টেস্ট নলেজ লিখিছোঁ। ইয়াতে তলত লিখিছোঁ কম্পিউটাৰ। এইখিনি লিখা হৈ গ'ল। তোমাৰ একো কৰিব নালাগে। ইয়াৰ পৰা তুমি কি কৰিবা? এপ্লিকেশ্যন যিখন ওপেন হৈছে ক্লোজ কৰিবা। ওয়েলকাম টু টেস্ট নলেজ। ইনকেছ তোমাৰ বেলেগ এখন ফাইলৰ পৰা তোমাৰ ডাটা ল'ব লাগে, তুমি কি কৰিবা? ইনচাৰ্ট চিলেক্ট, এতিয়া অবজেক্টত যাবা, যাই কিনে ফ্ৰম টেক্সট ফ্ৰম ফাইল, টেক্সট ফ্ৰম ফাইলৰ পৰা ক্লিক কৰিবা। তোমাৰ যিখন ফাইল আছে গোটেইখিনি ফাইল আহি যাব। এইটো চোৱা এপ্লিকেশ্যন ফাইল তোমাৰ যিমানখিনি আছে গোটেইখিনি ইয়াৰ পৰা তোমাৰ শ্ব' হৈ যাব। চোৱা এতিয়া ইয়াতে MS ৱৰ্ডত কি আছে? মাৰ্কশ্বিট যিখন আছে ইয়াতে ক্লিক কৰিলোঁ। মাৰ্কশ্বিটত এইখিনি অ'কে ইনচাৰ্ট, মাৰ্কশ্বিটত ক্লিক কৰিছোঁ, ইনচাৰ্ট কৰিছোঁ। মাৰ্কশ্বিটৰ যিখিনি ফৰ্মেট আছিল তোমাৰ ইয়াতে আহি যাব। আহিছেনে মাৰ্কশ্বিটৰ? বেলেগ এখন ফাইল বা ফল্ডাৰৰ পৰা যেনেকৈ লাগে এইটো কণ্ট্ৰল F2 প্ৰিণ্ট প্ৰিভিউ। ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এনেকুৱা টেকনিকেল ভিডিঅ' পাই থাকিব। মাইক্ৰ'ছফ্ট ৱৰ্ডত এছামিছ টিউটৰিয়েলটো ইনচাৰ্ট টেবটো অলমোষ্ট কমপ্লিট হৈছে।